আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখুৱাইছোঁ ইয়াৰ পিছফালে ডায়মণ্ড চ' আৰু মই এতিয়া আছোঁ হংকঙৰ হোটেল গেলেক্সিৰ ভিতৰত আৰু ইয়াতে পিছফালে হ'ব ডায়মণ্ড চ'। আহক ডায়মণ্ড চ' চাওক। এই সন্মুখত দেখি থকা পানীৰ ফোৱাৰাটো ওপৰলৈকে উঠি যাব আৰু ইয়াৰ মাজৰ পৰা এটুকুৰ প্ৰকাণ্ড ডাঙৰ ডায়মণ্ড ওলাই আহিব। এয়া চাওক, লাহে লাহে পানীৰ ফোৱাৰাটো ওপৰলৈকে উঠি গৈছে আৰু ঠিক অলপ পিছতে ইয়াৰ মাজৰ পৰা ওলাই আহিব এটুকুৰ প্ৰকাণ্ড ডাঙৰ ডায়মণ্ড। আৰু এইয়া লাহে লাহে ওলাই আহিল ডায়মণ্ডৰ টুকুৰাটো। কিন্তু এইটো সঁচা ডায়মণ্ড নহয়, গ্লাছৰ পৰা বনোৱা হৈছে। কিন্তু ইয়াৰ সংলগ্ন যিখিনি আলোকসজ্জা আছে আৰু যিখিনি সংগীত ইয়াত বাজি আছে সেইখিনিয়ে মানে চাবলগীয়া। খুব সুমধুৰ সংগীত, খুব ধুনীয়া আলোকসজ্জা, মুঠৰ ওপৰত এটা খুব ধুনীয়া পৰিৱেশ, মানে মন প্ৰাণ ভৰি যায় ইয়াত থিয় হৈ থাকিলে। এই ডায়মণ্ড টুকুৰা এতিয়া ঠিক একেদৰে পানীৰ বিশাল এই ফোৱাৰাটোৰ মাজত বিলীন হৈ যাব। এইয়া চাই লওক। আৰু এই ডায়মণ্ডছৰ পিছতে মই আপোনালোকক দেখুৱাই আছোঁ ট্ৰি অফ প্ৰস্পেৰিটি। এই ট্ৰি অফ প্ৰস্পেৰিটি হৈছে এডাল সোণৰ গছ, যিডালে নেকি বিভিন্ন ধৰণৰ ৰং সলনি কৰে। আৰু এই শ্ব'টো হৈ আছে মাকাওৰ ৱাইন পেলেচ বুলি এখন হোটেলৰ তলত। আহক এতিয়া মই আপোনালোকক হোটেল ৱাইন পেলেচৰ তললৈকে লৈ যাওঁ আৰু তাত হৈ থকা ট্ৰি অফ প্ৰস্পেৰিটি শ্ব'টো চাই লওঁ। এয়া লাহে লাহে সোণৰ গছডাল ওলাই আহিছে, বিৰাট ধুনীয়া। চাওক কিমান ধুনীয়া লাগিছে, একেবাৰে শেষলৈকে চাই থাকক, বহুত ধুনীয়া লাগিব আপোনালোকক। ডায়মণ্ডৰ পিছত ইয়াত গ'ল্ড। বাহ, কি ধুনীয়া কালাৰ। ফ্ৰেণ্ড, ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এইখিনিতে শেষ কৰিছোঁ এইটো।